নমস্কাৰ মই কাকলি আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আদৰণি জনাইছোঁ। মই বৰ্তমান আছোঁ যোৰহাটত। অথনিয়ে ওলালোঁ, ভাবিছোঁ অকণ ফুৰি আহোঁগৈ। নাই, বৰষুণ নকমে। বৰষুণ ভাল লাগে বুলি ভাবিছিলোঁ, ইমানো বেছি ভাল নালাগে যে একদম ওলাব নোৱাৰা কৰি দিলে দেই। ক'বলৈ বাকী নাই আৰু। ৰাতিপুৱাই আজি আহি পালোহি তেজপুৰৰ পৰা যোৰহাট, কিন্তু এতিয়ালৈকে ভিতৰতে সোমাই আছোঁ। বৰষুণ কেনেকুৱা দবাবিধা বৰষুণ দিছে নহয় ক'বলৈ। আমাৰ এইগৰাকীয়ে আজি কাপোৰ ধুইছে এই ডাৱৰীয়া বতৰত। তাই ফুৱাই শুকুৱাব বোলে। কেনেকৈ শুকাবি কৈ দেচোন আকৌ এবাৰ। তাই বোলে মুখেৰে খুব ফুৱাব, তাৰপিছত শুকাব। উপায় নাই মানে, কাপোৰ নুশুকোৱা হৈ গ'ল। কেনেকুৱা প্ৰব্লেম হৈ গৈছে নহয় ক'বলৈ বাকী নাই আৰু। ফু কেইটামান মাৰি দেচোন, ইমান ষ্টাইলি। বৰষুণ কমিছে এতিয়া, ফটাফট অকণ ফুৰি আহোঁগৈ। দুইজনী ওলাইছোঁ দেই, ৰখিবলৈ সময় নাই এতিয়া। বৰষুণ এৰিলে মানে ৰখিবলৈ সময় নাই আৰু। চাবি ল চাবি, চলো। ড্ৰাইভাৰ, তোমাৰ হেলমেট ক'ত? দুখন হেৰি কৰিব লাগিছিলে, এখন কি মাৰিলে হ'ব? চিধাকৈ পিন্ধালিতো। চলি আছোঁ, ওলালোঁ দেই। এতিয়াহে যদি মনটো ভাল লাগিছে। অথনিৰ পৰা ৰখি আছোঁ ওলাব নাই। কিমান ভাল লাগিছে, কিমান দিনৰ মূৰত আমি দুজনী ফুৰিছোঁ ন আকৌ। এনেকৈ মাজে মাজে ফুৰি ভাল লাগে। তেলৰ দামো যি বাঢ়িছে নহয়, কেইদিনমানৰ পিছত খোজকাঢ়ি অহা যোৱা কৰাই বেটাৰ হ'ব নেকি। দাদাজনে ভাবিছে এজনীয়ে বুলিব কি দেখাই আছে, খুব চাইছে। যোৰহাটৰ গতিছা বৰষুণত পথাৰৰ মাজত স্কুটি চলোৱা নিচিনা হৈছে। এইটো হেনো ফুটপাথ, এইখন হেনো বোলে ফ্লাই অভাৰ বনিছে। গতি দেশ ৰাস্তাৰ গতি ঘূৰি গৈ ঘৰ ভালকৈ পালেগৈ হয় আৰু দেই। আজি গতি যিটো হৈছে, ওলাওঁতে ওলাই থাকিলোঁ। ফুচকা বেপাৰী এটা বিচাৰি ফুৰিছোঁ, ক'ত আছে। বহুত দিন খোৱা নাই, খাব লাগিব আজি। বিহু বজাৰ এনেই মানুহে নকয় দেই, যোৰহাটত জুইৰ নিচিনা বুলি। ইমান বেছি দাম। আমি দুইজনী গ'লোঁ, অকণমানি পলিথিন ঠিকানা খুজিব পাৰিলোঁ, এটা নকৰোঁ। এজন গৈছে চা না, পিঠা নকৰিলেহে আছে আৰু। কেন খাবি নে কি আজি? কেইটকা? যোৱাবাৰ আলুগুটি খুৱাইছিলে যে, মনত আছে নাই? এইবাৰ সেইকাৰণে চিকেন কিনিবলৈ লৈ আহিছে। अभी इसको बटर चिकन खिलाएंगे। কি চিকেন বনাই ঠিক নাই। এইমাত্ৰ ঘৰ আহি পালোহি। বৰষুণে বেছিকৈ তিতিবলৈ নাপালোঁ। বৰষুণটো কমিছিলে যে, ভালেইহে লাগিলে বাৰু। ফুচকা খোৱালে 10 টকা, তাতকৈ বেছিটো খোৱালে তাই ভাগৰ গাত লাগিব যে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব। মোৰ কাৰণে নহয়, এই কাৰণে বহুত কষ্ট কৰিছে তাই আজি মোৰ স্কুটিখনৰ লগত। কাৰণ যোৰহাটত আজি যিটো গতি, মানে পথাৰত চলোৱা আৰু টাউনত চলোৱাৰ মাজত ডিফাৰেঞ্চ একো নাই। তো ভাল লাগিলে মোৰ ফুৰি তাইৰ লগত। আপোনালোকেও ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তব তক কে লিয়ে বাই বাই। ব্ৰেড খুৱাইছে সিহঁতৰ ঘৰত, আৰু এই ভাজি যে লোকৰ ঘৰত, দাঁতি ঘৰত আজি সকাম পাতিছিলে, তাৰপৰা ভাজি দি পঠিয়াইছিলে। তাকো ভাজি দিয়া নাছিলে, তাইক খুজি ফোন কৰিছে যে ভাজি অকণ আমাৰ ঘৰলৈ পঠিয়াই দিয়ে, আমি দুটা যোৱা নাই, বৰষুণ দিলে যাব নোৱাৰিলোঁ। ত' ফোন কৰিছে, ভাজি অকণমান দিছে। যিটোৱে দিছে নহয়, এনেকুৱা চিকটা পুৰি বনাইছিলে, পুৰি নিদিলে, অকল মাত্ৰ ভাজি দিছে। তাক ছাবস্ক্ৰাইব কৰি দিলে আকৌ কি বুলি